সেই আমাৰ বডিৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যিটো পাৰ্ট হৈছে সেইটো হৈছে আমাৰ ব্ৰেইন আমাৰ ফিউচাৰ কেনেকুৱা হ'ব সেইটো ডিপেণ্ড কৰে আমাৰ ব্ৰেইনৰ ওপৰত কিন্তু আপোনাৰ এনেকুৱা নালাগেনে যে আমি এই ব্ৰেইনটোৰ বিষয়ে বহুত কম জানো আৰু ইভেন আমাৰ যিটো এডুকেশ্যন প্ৰচেছ আছে তাত নৰ্মেল যিখিনি বেছিক এডুকেশ্যন আছে তাত ব্ৰেইনৰ বিষয়ে বেছি ডিটেইলছত শিকোৱাও নহয় সেইকাৰণে মই আপোনাক এইটো ভিডিঅ'ত এনেকুৱা 5টা পইণ্ট কম ব্ৰেইনৰ বিষয়ে যিটো জানিলে আপোনাৰ ভাল লাগিব যে এটলিষ্ট মই ব্ৰেইনৰ বিষয়ে এইখিনি জানো আমাৰ ব্ৰেইনটোত 60% ফেটছ থাকে আপুনি ভাবক যেতিয়া আমাৰ বডিত ফেট জমা হয় তেতিয়া আমাৰ কেনেকুৱা অনুভৱ হয় বাট আমাৰ ব্ৰেইনত 60% ফেটছ থাকে আমাৰ ব্ৰেইনটো টোটেলি ডেভেলপ হওঁতে 25 বছৰ সময় লাগে 25 বছৰ বয়স হোৱালৈকে আমাৰ ব্ৰেইনটো টোটেলি ডেভেলপ হয় তো তাৰ আগত প্ৰেডিক্ট কৰিবও টান যে আপোনাৰ ব্ৰেইনটোৰ পাৱাৰ কিমান আছে আৰু যেতিয়ালৈকে কমপ্লিটলি ডেভেলপ নহ'ব তেতিয়ালৈকে আমি তাক প্ৰেডিক্ট কৰিব নোৱাৰোঁ বাট মই কেতিয়াবা দেখি শ্বকড হৈ যাওঁ যে কেতিয়াবা বাচ্চাটো যদি ক্লাছ 2-3 পৰীক্ষাত নম্বৰ কম আহে মাক বাপেকৰ চিন্তা লাগি যায় যে মোৰ ল'ৰাটোৰ ফিউচাৰত কি হ'ব বাট প্ৰেক্টিকেলি ক'ব গ'লে এইটো একেবাৰে মেটাৰ নকৰে কাৰণ যেতিয়ালৈকে 25 বছৰ বয়স নহয় আপুনি গম পাব নোৱাৰে যে আপোনাৰ ল'ৰাটো কিমান ইণ্টেলিজেণ্ট হ'ব ৰাইট আপোনালোকে কেতিয়াবা শুনিছে ন যে আমাৰ ব্ৰেইনৰ কেপাচিটি ইয়াতকৈ বেছি আৰু মনত ৰাখিব নোৱাৰি কিমান মনত ৰাখিম হয় বাট প্ৰেক্টিকেলি আমাৰ ব্ৰেইনৰ যিটো কেপাচিটি বা যিটো মই মেমৰি বুলি ক'ব পাৰোঁ সেই মেমৰিটো হৈছে আনলিমিটেড কোনো লিমিট নাই আমি কিমান মেমৰাইজ কৰিব পাৰিম বস্তু মানে চিম্পলি ক'ব গ'লে আমাৰ ব্ৰেইনৰ যিখন মেমৰি কাৰ্ড আনলিমিটেড ডাটা কনজিউম কৰিব পাৰে আপুনি গোটেই জীৱনত যিমান বেছি ইনফৰমেশ্যন ল'ব পাৰিব তাতকৈ বহুত বেছি ৰাখিব পৰা কেপাচিটি আছে আমাৰ ব্ৰেইনত গতিকে কেতিয়াবা যদি এনেকুৱা লাগে বহুত পঢ়াৰ পাছত যদি আপোনাৰ এনেকুৱা লাগে মোৰ ব্ৰেইনে আৰু ইনফৰমেশ্যন ল'ব নোৱাৰিব বা কিমান পঢ়িম এইটো আপোনাৰ আমাৰ ব্ৰেইনত যিমানখিনি ইনফৰমেশ্যনছ থাকে সেই ইনফৰমেশ্যনছখিনি প্ৰতি ঘণ্টাত 268 মাইলছ স্পীডত ট্ৰেভেলিং কৰে যিমানখিনি ইনফৰমেশ্যন ব্ৰেইনে ল'ব লাগে বা ইনফৰমেশ্যন দিব লাগে সেই গোটেই ইনফৰমেশ্যনখিনি ট্ৰেভেলিং কৰে 246 মাইলছ পাৰ আৱাৰ আমাৰ বডিত এডাল স্পাইনেল কৰ্ড থাকে জানে আৰু ইণ্টাৰেষ্টিংলি এই যে স্পাইনেল কৰ্ড আছে এই স্পাইনেল কৰ্ডডাল 4 বছৰ বয়সৰ পাছত আৰু গ্ৰোথ নহয় আপোনাৰ যিডাল স্পাইনেল কৰ্ড আছে 4 বছৰ বয়সলৈকে যি বাঢ়িছে তাৰপাছত আৰু এইডাল কৰ্ড নাবাঢ়ে আৰু এইডালে সেইডাল স্পাইনেল কৰ্ড যাৰ দ্বাৰা ব্ৰেইন আৰু বডি কানেক্টেড হৈ থাকে মানে আপুনি এইটো ক'ব পাৰে যে আমাৰ বডিৰ যিমান ইনফৰমেশ্যন আছে ব্ৰেইনলৈকে কেনেকৈ যায় স্পাইনেল কৰ্ডলৈ যায় আৰু ব্ৰেইনৰ যিখিনি এক্টিভিটি ইনফৰমেশ্যন বডিক দিব লাগে সেইটো কেনেকৈ দিয়ে স্পাইনেল কৰ্ডৰ দ্বাৰা দিয়ে আই হোপ এই 5টা পইণ্ট আছিল যি 5টা পইণ্ট হয়তো আপোনালোকে আগতে জনা নাছিল যদি ইয়াৰে কোনোবাটো পইণ্ট আপুনি জানিছিল তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'